নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি আমি বকফুলৰ বৰা কেনেকৈ বনাওঁ চাওঁ। প্ৰথমে মই বকফুলখিনি ভালকৈ ধুই লৈছোঁ, মাজত থকা ৰেণুখিনি উলিয়াই চাফা কৰি ধুই লৈছোঁ আৰু ইয়াৰ লগত লৈছোঁ অকণমান ধনিয়া কাটি লৈছোঁ মিহিকৈ আৰু এটা পাত্ৰত বেচন অকণমান লৈছোঁ আৰু কেৰাহীটো এইপিনে গৰম হ'বলৈ দিছোঁ। তাতে অকণমান মিঠাতেল ঢালি দিছোঁ, অকণমান সৰহকৈ লাগিব মিঠাতেল বকফুলখিনি ভাজিবলৈ আৰু বেচনত অকণমান পানী দি তাতে অকণমান আন্দাজমতে নিমখ আৰু চাউলৰ গুড়ি থাকিলে চাউলৰ গুড়ি যদি আমি চাউলৰ গুড়ি মিহলাওঁ তেতিয়া বকফুলৰ বৰাবোৰ খাবলৈ ক্ৰিস্পি হয়, খাবলৈ বৰ মচমচীয়া হয়, ভাল লাগে খাবলৈ। আৰু নিমখখিনি দিয়াৰ পিছতে হালধি গুড়া দিলোঁ আৰু মই অকণমান কাশ্মীৰী মিৰ্চ দিলোঁ। মোৰ চাউলৰ গুড়ি নথকাৰ বাবে দিব নোৱাৰিলোঁ। এতিয়া মই ধনিয়া পাত তাতে মিহলালোঁ, মিলাই ভালকৈ ফেটি লৈছোঁ, ইমান ভালকৈ যাতে কোনো লাম্পছ নাথাকে তাৰ কাৰণে ভালকৈ মিহলাই ল'ব। বেছি যাতে পনীয়াও নহয় মিশ্ৰণখিনি আৰু বেছি গোটাও নহয়, চাই ল'ব কনচিষ্টেঞ্চিটো। তাৰপিছত মিশ্ৰণখিনিত বকফুলবোৰ লেটিয়াই লৈ তেলত ভাজি দিব। তেলখিনি প্ৰথমে গৰম কৰি ল'ব হাই ফ্লেমত, তাৰপিছত ফ্লেমটো অকণমান কমাই দি ভাজিব। এবাৰত চাব দুটা বা তিনিটাকৈহে বকফুল দিব, যাতে এটা ইটো সিপিঠিত লাগি নধৰে। ভালকৈ ফাক কৰি চাই ল'ব, নহ'লে শ্বেপটো বেয়া হ'ব। গতিকে লাগি নধৰে যাতে এৰুৱাই দিব লাগি ধৰিলেও। আৰু দুয়োফালে ভালকৈ মচমচীয়াকৈ ভাজি আপোনালোকে সুন্দৰভাৱে পৰিৱেশন কৰক। এতিয়া ভাতৰ লগত নতুবা চাহৰ লগত সুন্দৰভাৱে পৰিৱেশন কৰক মচমচীয়া বকফুলৰ বৰা। ধন্যবাদ।